কেইটামান প্ৰশ্ন সুধিম সেই প্ৰশ্নকেইটা উত্তৰ দিব লাগিব দিবানে সবে দিবা ঠিক আছে ৰান্ধনী ঘৰৰ বাচন বৰ্তন সদায় ধুব লাগে নে নালাগে লাগে খোৱা পানী উতলাই খাব লাগে নে নালাগে লাগে সদায় স্কুললৈ যাব লাগে নে নালাগে লাগে পাকঘৰ লেতেৰা কৰি ৰাখিব লাগে নালাগে কেনেকৈ ৰাখিব লাগে সাফ চিকুণকৈ থাকিব লাগে হয় না হাত ধুই আহাৰ খাব লাগে নে নালাগে য'তে ত'তে শৌচ পেচাব কৰিব লাগে নে নালাগে য'তে ত'তে থু খেকাৰ পেলাব লাগে নে নালাগে নিতো দাঁত মাজিব লাগে নে লাগে চকুৰ ফ্ৰেছ কৰি ধুব লাগে নে লাগে তোমাৰ নিজৰ পৰিচয়টো প্ৰত্যেকে দিয়াচোন তোমাৰটো দিয়া তোমাৰ নামটো কোৱা দেউতা মা নামটো কোৱা মা নাম কি দেউতাৰ নাম তুমি লগতে এই নামটো কোৱা তোমাৰ কাষত কোন বহি আছে গুড ভেৰি গুড ক্লেপ ক্লেপ ঠিক আছে এতিয়া মনিকাই কোৱা তোমাৰ নিজৰ নামটো মা দেউতাৰ নামটো আৰু লগতে তোমাৰ লগৰজনীৰ নামটো নমস্কাৰ মোৰ নাম আৰু তাইৰ নামটো কৈ দিয়া সুস্মিতা পেগু উঠা তোমাৰ নামটো কোৱা সুস্মিতা পেগু নহয় দলেহে হয় নহয় দলে মা নামটো দেউতাৰ নামটো বহা লগতে ইয়াৰ নামটো কৈ দিয়া তেওঁৰ নামটো বিকাশ কি লিখে উঠা তোমাৰ নামটো কোৱা তোমাৰ দেউতাৰ নামটো মা নামটো প্ৰভা কি লিখে ভালকে কোৱা প্ৰভা কি লিখে তোমাৰ লগৰজনীৰ নামটো কৈ দিয়া তুমি বহা দেউতাৰ মাৰ নামটো হ'ল ৰিংকি দেৱ মাঝি বাবাৰ নামটো হ'ল ৰতন দেৱ মাঝি ওচৰত বহি আছে নবিতা দেৱ মাঝি ভেৰি গুড ক্লেপ ক্লেপ তোমাৰ তাৰপিছত তোমাক লগৰ এডোখৰত নাই গতিকে একদম শেষত থকা কোন আছে কৈ দিয়া মৃণালগড় হয় নহয়